সাগৰ তুমি মোক কিমান ভাল পোৱা চিধাচিধিকে নোকোৱা কিয় মই এতিয়া বিয়াত বহিব মই এতিয়া যাওঁ তুমি যদি একো নোপোৱা মোক নি তুমি কি কৰি খাবা জানে জুখিব পাৰি কেতিয়াবা সাগৰদা অ' সাগৰদা কি ভাবি আছা ছায়া তুমি আহা বহা সাগৰদা কি ভাবি আছিলা এবাৰ মাতিলে শুনি নোপোৱা যে নাই আগৰ কিছুমান কথাই কিবা আমনি কৰি থাকে সাগৰদা তোমাক কিবা এটা কথা ক'ম বুলিহে আহিছিলোঁ কি কথা মানে মই অহাকালি ময়ূৰদাহঁতৰ ঘৰত যাম বুলি ভাবিছোঁ তাকে তোমাক ক'বলৈ আহিছোঁ মোক থৈ আহিবা না তোমাৰ বাইকখন লৈ হ'ব দিয়া তুমি যাবৰ সময়ত মোক এবাৰ ফোন কৰিলে হ'ল হ'ব দিয়া এতিয়া মই যাওঁ যোৱা আৰু সাগৰদা আগৰ কথাবোৰ ইমানকৈ ভাবি নাথাকিবা যি হ'ল হ'ল আৰু ভণ্টি আজি চাই আহিব তাই মোক ফোন কৰিছিল ৰাতিপুৱাই হা ভালেই হ'ব অকলে আহিব নেকি তাই অকলেই আহিব পিছে মোৰহে আজি দেৰি হ'ব আহি পোৱাত অলপ অফিচত বহুত কাম আছে আহিছোঁ মই হ'ব দে দাদা আহোঁতে মাছ লৈ আহিবি হ'ব আনিম দে হেল্ল' সাগৰদা উঠিলানে নাই উঠা আৰে এতিয়ালৈকে উঠা নাই যে ইমান সোনকালে ওলালা যে ৰবা মই ওলাই গৈ আছোঁ হ'ব তুমি সোনকালে ওলাই আহা মই ওলালোৱেই মাহী আজি কোনোবা আহিব নেকি আহিব তোমাৰ সৰু মাহী হয় সঁচাকৈ আহিব সঁচাকৈ আহিব মাহী মোক মিঠা আনিবনে নাই নাজানো নহয় মই সৰু মাহী লৈ নাহিলে মই আনি দিম হ'বনে হ'ব সাগৰদা ইয়াতে ৰ'বা সাগৰদা তুমি যাবানে সোমাবা ব'লা নহ'লে চাহ খাই যাবা নাই মই নোসোমাওঁ দিয়া মোৰ কাম আছে তুমি যোৱা মই গৈ থাকোঁ হ'ব দিয়া যোৱা সন্ধ্যা সন্ধ্যা ছায়া আহি পালি ময়ূৰদা নাই চাগে ন নাই অফিচলৈ গৈছে আজি অলপ দেৰি হ'ব বোলে আহ ভিতৰলৈ আৰে এবাৰ ক'লে বুজি নোপোৱা নেকি মই কৈ আছোঁ ন লগৰীয়াৰ লগত আছোঁ বুলি আৰে ঐ চাহ অথনিৰ পৰাই কৈ আছোঁ মই লগৰীয়াৰ লগত এফালে ফুৰিব আহিছোঁ বুলি আৰে তুমি বুজি নোপোৱা নেকি হ'ব দিয়া ঐ তোৰ গাৰ্লফ্ৰেণ্ডে ইমান কামোৰ দিয়ে নে তোক আমাৰে ভাল গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই ন' টেনশ্যন আমাৰ কিন্তু থাকিলেও তেনেকুৱা নহয় দেই তোৰো আছে মানে দে
অ' সেইটো সাগৰ দেখোন। অঁ হয়তো ক'ৰ পৰা আহিল? সাগৰ ক'ত গৈছিলি অ'? এই ছায়াক তাৰ ময়ূৰদাহঁতৰ ঘৰত থ'ব গৈছিলোঁ। অঁ কিয় তাই তোৰ গাৰ্লফ্ৰেণ্ড নেকি? তাই মোৰ ভণ্টিৰ দৰে। কি কৈছ? তয়ো যে কি কথাবোৰ কোৱা নহয়, তই জানইচোন প্ৰিয়া এৰি যোৱাৰ পৰা সি কেনেকৈ থাকে। এই নহয় অ' এনেই অলপ ধেমালিহে কৰিছিলোঁ। বেয়াই পালে চাগে বেচাৰটোৱে। ঐ ইয়াত থাকি আমনি লাগিছেচোন, ব'ল যাওঁ। অ' যাৱে নেকি? ঐ উঠ উঠ। কি ছায়া, তুমি আজিহে আহি আছা নেকি? ইমান দিন যোৱা নাছিলোঁ, সেইকাৰণে কেইদিনমান থাকি অঁ আহিলোঁ। ভালে কৰিলা। পিছে তাই তোমাৰ লগৰ নেকি? নাই নহয়, ময়ূৰদাৰ ভণ্টি। পিছে তুমি ক'ৰবাত যোৱা নেকি? ওলাই যাওঁ অকণমান। হ'ব দিয়া, নহ'লে তুমি গৈ থাকা। হ'ব দিয়া। পিছে সন্ধিয়াৰ কি হৈছে? ইমান টাইম হোৱা নাই যে। ঐ কি হৈছে অ' তোৰ? নাজানো কিয় বা টোপনি অহা নাই অ'। শুই থাক। ঐ কি নাম আছিল অ' তাৰ? কাৰ নাম অ'? মানে আহি থাকোঁতে যে মানে কথা গৈ ক'ৰবাত পালেহি। পিছে তই যাৰ কথা ভাবি আছ তাক প্ৰেমত পেলোৱাটো কিন্তু সহজ নহয় দেই। পিছে ক ঐ তই শুলিনে? তাৰ নাম সাগৰ। মনৰে কাজিৰঙাত ৰাখিছো সযতনে, তয়ে মৰমৰ প্ৰেমৰে সাঁচি পাতত আঁকিছো মনে মনে, তয়ে হেঁপাহৰ নয়নে নয়নে চাই থাকিবৰে মন, হয়নে সপোনে মই তোৰ হৈয়ে ৰম। তয়ে মৰমৰ, তয়ে হেঁপাহৰ, তয়ে মন্দা পুনৰ, তয়ে তৰা আকাশৰ, তয়ে মৰমৰ, তয়ে হেঁপাহৰ, তয়ে মন্দা পুনৰ, তয়ে তৰা
আকাশৰ হা হা ও হা হা ও হা হা ও হা হা গাঁওখন বহুত সলনি হ'ল ন মই তেতিয়া সৰু হৈ থাকোঁতে অহা তেতিয়া যে এইবোৰত মানুহৰ ঘৰেই নাছিল সদায় আৰু একেই থাকিবনে কি ঠিক আৰু কেইবছৰমান পাছত আহিলে এইবোৰত অট্টালিকাও বনি যাব পাৰে ঐ সাগৰদা তোকে ৰৈ আছে চাগে হেই আহ তই সাগৰদাৰ লগত চিনাকি হবিহি অ' ছায়া ক'ৰবাত যোৱা নেকি নাই ক'তো নেযাওঁ এনেই ওলাই আহিছোঁ আৰু এইজনীয়ে তোমাৰ লগত চিনাকি হয় অ' কালি মোৰ ভালকৈ চিনাকি হোৱাই নহ'ল হাই মই সাগৰ মই গম পাইছোঁ মই সংখ্যা অচি ক'ত যাওঁ এই কাম এটা আছে তাকে অলপ যাওঁ ৰ যে তহঁতি ইয়াত কি কৰি আছ সাগৰ নাই মই এনেই বহি আছিলোঁ এই ছায়াহঁতক লগ পাই অকণমান এনেই কথা পাতি আছোঁ অঁ পিছে তাই কোননো চিনি পোৱা নাই যে আমাৰ তাত ময়ূৰদা আহি থাকে যে তাৰ ভণ্টি সন্ধ্যা ঐ তই সেইফালে যাওঁ যদি ৰ ময়ো গৈ আহোঁ তোৰ লগত তৰালিহঁতৰ ঘৰত কিন্তু ছায়া সন্ধ্যা ক'ত থাকিব অঁ তো হে তোমালোকে কথা পাতাচোন মই যাম আৰু আহিম আহ নহ'লে সন্ধ্যা তই ৰ দেই মই গৈ আহোঁ হ'ব দে সোনকালে আহিবি আহা নহ'লে ছায়াহঁতে অহালৈ ইয়াতে অকণমান বহো তোমাক তুমি বুলি কৈছোঁ বেয়া নাপাবা নাই নাই একো নাই দিয়া তোমাক মই কথা এটা কওঁ বেয়া নাপাবা কোৱা তোমাক মই অহাৰ পৰা অকলে থকা দেখোঁ তোমাৰ কি লগৰ নাই নেকি আছে তথাপিও আজিকালি কিবা অকলে থাকি ভাল লাগে আজিকালি মানে একো নাই দিয়া পিছে তুমি কিবা কৰি আছানে নাই ডিগ্ৰীটো কৰি ঘৰতে এনেই আছোঁ তুমি পিছে কিবা কৰি আছা নাই ময়ো এনেই আছোঁ অহ তোমাৰ হেনো ডাঙৰকৈ এক্সিডেণ্ট হৈছিল মোক ছায়াই কৈছে কিন্তু কেনেকুৱা হৈছিল সেইটোহে কোৱা নাই বেয়া নোপোৱা যদি ক'বা নেকি সেইবোৰ বহুত কথা তথাপিও শুনিব খুজিছা যদি শুনা তেনেহ'লে আমি দুয়োকে বহুত ভাল পাইছিলোঁ সাগৰ তুমি মোক কিমান ভাল পোৱা তুমি এই সাগৰক আজিও বুজি নাপালানে মই তোমাক কিমান ভাল পাওঁ বুজি পাওঁ কিন্তু কেতিয়াবা তুমি মোক পাহৰি যাবা নেকি ঠিক সাগৰ জানো কেতিয়াবা শুকাই যায় যিদৰে কোনোদিন সাগৰ শুকাই নাযায় সেইদৰে এই সাগৰে কোনোদিন তোমাক পাহৰিও নাযায় আৰু আঁতৰিও নাযায় বুজিলা প্ৰিয়া তুমি কেতিয়াবা সাগৰ দেখিছানে নাই দেখা কিয় সুধিলা নাই মানে মই সাগৰ যে সেইকাৰণে আৰু মৰম ভাল পোৱাবোৰ সাগৰৰ গভীৰ জোখাৰ দৰে জুখিব নালাগে ইছ মৰম জানো জুখিব পাৰি কেতিয়াবা সেইবোৰ বাদ দিয়া ব'লা যাওঁ ব'লা তোমাৰ কাৰণে মই সেইটো কিবা এটা লৈ আহিছোঁ থেংক ইউ আৰু অহাকালি আকৌ এটা মোৰ ইণ্টাৰভিউ আছে তুমি মোক এতিয়াহে ক'লা যে তুমি দেখোন আজিকালি মোৰ পৰা বহুত কথা লুকোৱা হৈছা তোমাক মই ইয়ালৈ কম বুলি লৈ আহিছিলোঁ কিন্তু পাহৰি থাকিলোঁ হ'ব দিয়া ব'লা যাওঁ ব'লা হেল্ল'
কি কৰি আছা প্ৰিয়া? নাই, এনেই মোবাইলটোকে চাই আছো অ'। পিছে কোৱাচোন, তোমাৰ আজি ইণ্টাৰভিউ কেনেকুৱা হ'ল? ভালেই হৈছে। হ'ব দে, এতিয়া মোৰ অকণ ভাগৰ লাগিছে, জিৰাই লওঁ। হ'ব দিয়া, বাই। আমি প্ৰেম ভাল পোৱাবোৰ এনেকৈ পাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু হঠাৎ যেন কি হ'ল। তুমি আহিবা বুলি আকাশ ডাৱৰীয়া বৃষ্টি হৈ অহা নাই নামি। তুমি আহিবা বুলিয়ে কৃষ্ণচূড়া ফুলবোৰেও এতিয়াও যোৱা নাই হৰি। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। তুমি নিজে লিখানে? নাই, নহয়। অঁ প্ৰিয়া, মই তোমাক ইয়ালৈ কথা এটা ক'ম বুলিহে লৈ আহিছোঁ। এনেকুৱা কি কথা আছে অ'? ইমান ধুনীয়া ঠাইতহে ক'ব পাৰি যে। বহুত ডাঙৰ কথা। কোৱা, কি ডাঙৰ কথা আছে? প্ৰিয়া, তুমি মোৰ জীৱনত অহাৰ পৰাই মোৰ গোটেই জীৱনটোৱে সলনি হৈ গ'ল। তুমি মোৰ কাষত থাকিলে গোটেই দুখ ভাগৰ নোহোৱা হৈ যায়। সাগৰ, কি হৈছে তোমাৰ? তুমি ঠিকে আছাতো? কি ক'ব খুজিছা? চিধা চিধিকে নোকোৱা কিয়? মানে প্ৰিয়া, তুমি মোৰ লগত এতিয়াই বিয়াত বহিব পাৰিবানে? প্ৰিয়া, মই চিৰিয়াছলি কৈছোঁ, যদি তুমি মোৰ জীৱনটোত নোহোৱা, মোৰ গোটেই জীৱনটোৱে সলনি হৈ যাব। আচ্ছা, প্ৰিয়া, তুমি এইবোৰ একো ভবা নাই নেকি? সাগৰ, ছোৱালী এজনীক সুধিবা, বিয়া মানেনো কি? মোৰ দৃষ্টিত ছোৱালী এজনী বিয়াৰ আগত বা বিয়াৰ পাছত কি কি চাব লগা হয় তুমি জানা? ছোৱালী এজনী সঠিককৈ জানিব লাগিব যে তাই কাৰোবাৰ জীৱনত গৈ এগৰাকী পত্নী হ'ব পাৰিব নাই, আৰু ঘৰৰ সম্পূৰ্ণ দায়িত্ব ল'ব পাৰিব নাই। সাগৰ, চৰি, মই এতিয়াই তোমাৰ লগত বিয়াত বহিব নোৱাৰিম। প্ৰিয়া, চোৱা সাগৰ, তোমাৰতো বৰ্তমান উপাৰ্জনৰ পথ একোৱেই নাই। আৰে মইতো ইণ্টাৰভিউ দিয়ে আছোঁ, আৰু এইবাৰ পোৱাটো অকণমান চান্স আছে। আৰু যদি নোপোৱা? আৰে প্ৰিয়া, তুমি এইবোৰ কি কৈছা? তুমি যদি একো নোপোৱা, মোক নি তুমি কি কৰি খুৱাবা? অ', বিয়া পাতি নি আজি সুখৰে ৰাখিবা, কাইলৈ সুখৰে ৰাখিবা, গোটেই জীৱনটো মোক সুখৰে ৰাখিব পাৰিবা তুমি? আৰু এইবোৰ ঘূৰাই ফুৰাই এনে টকা বৰবাদ কিয় কৰিব লাগে তুমি? আৰে প্ৰিয়া, তুমি মোক কি বৰবাদ কৰা দেখিলা? তোমাক সুখী কৰাটো কি মোৰ ভুল আছিল নেকি? আই এম চৰি সাগৰ, মই এইবোৰত সুখী নহওঁ। প্ৰিয়া, তুমি সঁচাকৈ বুজি নোপোৱা। আৰে মই জানিছোঁ তোমাৰ কাৰণে কিমান কষ্ট কৰিছোঁ মই। আৰে তুমি চিঞৰিছা কিয়? চোৱা সাগৰ, তুমি জীৱনটো যিমান সহজ বুলি ভাবিছা সিমান সহজ নহয়। প্ৰথমে তুমি নিজে নিজক গঢ়ি তোলা, তাৰ পাছত বিয়াৰ কথা ভাবিবা। এতিয়াই মানে আমি বিয়াৰ পাছতো কিবা এটা কৰিব পাৰিম। প্ৰিয়া, মোক এবাৰ বুজি চোৱা। নাই, মই এতিয়াই বিয়াত বহিব নোৱাৰোঁ। মই এতিয়া যাওঁ। এণ্ড সাগৰ, গুড বাই। প্ৰিয়া, তুমি কিয় এনেকুৱা কৰিছা? প্ৰিয়া, সাগৰ, এনেকৈ মোক পিছা কৰি নাথাকিবা, মই বেয়া পাওঁ। হেল্ল'। অঁ, তুমি সাগৰ হয়নে? অঁ হয়। তুমি কেইদিনমান আগত ইণ্টাৰভিউ এটা দিছিলা? হয়, দিছিলোঁ। মানে যিটো জবৰ বাবে তুমি ইণ্টাৰভিউ দিছিলা, এই জবটোৰ পোষ্ট বহুত কম আৰু কেণ্ডিডেট বহুত বেছি। মানে কি ক'ব খুজিছে আপুনি? মানে তুমি বুজি পাইছা চাগে। যদি তুমি জবটোৰ কাৰণে কিবা এটা মানে কি খোজ দিয়া কথা কৈছে নেকি আপুনি? যদি দিয়া তোমাৰ চাকৰি হৈ গ'ল বুলি ভাবিব পাৰা, আৰু চাকৰি এটা হ'লে তোমাৰ কোনো টেনশ্যন নাই, তোমাৰ লাইফ ছেটেল। মোক কোনো খোজ দিয়া চাকৰি নালাগে। যদি খোজ দিবলৈ টকা থাকিলেহেঁতেন আজি ভাল বিজনেছ এটা কৰিব পাৰিলোঁ হয়। ঠিক আছে তেনেহ'লে, তুমি যি ভাল দেখা কৰা। হেল্ল', হেল্ল'।
সাগৰ তই ইয়াত অকলে বহি আছ যে তই ইয়াত কি কৰি আছ আৰু তোৰ ইয়াৰ হাতত কি তোক ইমানকৈ ফোন কৰি আছে তোৰ ফোনটো অফ যে কি হৈছে তোৰ আৰে তই কান্দিছ কি হৈছে তোৰ মোক কচোন আৰে মোক ক তই আৰে ক না কি হৈছে তোৰ মানে আজি প্ৰিয়াই আঁতৰি গ'লো আৰে সাগৰ নাকান্দিবিচোন তই আৰে নাকান্দি কি কৰিম ক প্ৰিয়াও আজি আঁতৰি গ'ল আৰু হ'ব লগা চাকৰিটো নহ'ল আজিকালি পইচা নহ'লে এইখন দুনিয়াত একো নচলা আৰে সাগৰ তই এইটো চাকৰিয়ে হোৱা নাই আৰু নেক্সট ট্ৰাই কৰ আৰু সাগৰ শুন এনেকৈ প্ৰেম বিচ্ছেদ হ'লে মদৰ বটলত নহয় তই এটা ভাল কাম কৰি উন্নত কৰি দেখুওৱা তোক চালা মদ আহি হ'লে আকৌ বেছি হাঁহিবলৈ সুযোগহে পাব সেইকাৰণে কৈছোঁ শুন তই এইবোৰ বাদ দে আকৌ কিবা এটা ট্ৰাই কৰ যিদিনা তোৰ উন্নতি হ'ব সেইদিনা তাই তোৰ ওচৰলৈ আকৌ আহিবলৈ কান্দিব ক'বলৈ বহুত সহজ চাকৰি পইচা নহ'লে এইখন দুনিয়াৰ একো কাম নাছিল ঐ সাগৰ ক'ত যাৱ মনে সজা আকাশত জিলিকা তৰা তুমিতো নহয় মোৰ বাবে ফুলনিৰ জিৰণীয়া মোৰ উশাহত উমানত ওচৰলৈ আহানা সুৰীয়া সুপানত বগাব দিয়া না সুৰেতি হোৱা না গান হৈ ৰোৱা না সুৰেতি হোৱা না গান হৈ ৰোৱা না সুৰেতি হোৱা না গান হৈ ৰোৱা না এনেকৈয়ে মোৰ এক্সিডেণ্ট হ'ল ভাল পোৱাবোৰ চাগে এনেকৈ আঁতৰি যায় দিনবোৰ গধুৰ আৰু ৰাতিবোৰ কাতৰ হয় তাই আঁতৰি যোৱাৰ পৰাই এতিয়ালৈকে মই মোৰ ভাল পোৱাক পাহৰিব পৰা নাই একো নাই দিয়া আজি তাইহে আঁতৰি গৈছে কোনোবাই চাগে তোমাৰ বাবে ৰৈ আছে মোৰ দৰে কাম বন নথকা ল'ৰা এটাৰ লগতনো কোন ৰিলেশ্যন থাকিব সেইবাবে এইবোৰৰ পৰা আজিকালি বহুত দূৰতে থাকিব লৈছোঁ আজিকালি টকা পইচা নাথাকিলে ৰিলেশ্যন এটা ভালকৈ টিকি নাথাকে তোমাক যে মই কিবোৰ কথা কৈ আছোঁ সকলোৰে মানসিকতা একেই নহয় কিছুমান সঁচা ভালপোৱাৰে জীয়াই থাকিব পাৰি মই এইটো ক'ব খোজা নাই যে তোমাৰ ভালপোৱা মিছা আছিল বাট কি ক'ব খুজিছিলা কোৱা আকৌ নাই একো নহয় দিয়া চাইহঁতো এতিয়া আহি পোৱা নাই বলে নহ'লে তোমাক অকণমান আগবঢ়াই দিওঁ সন্ধ্যা ঘৰত যোৱা নেকি ওলালোঁ দাদা ঘৰ অকলে আছে যে পিছে এইখিনি অকলে আহিলা ছায়া ক'ৰবাত গ'ল নেকি কলেজলৈ গ'ল অঁ সাগৰ তোমাক মই কথা কেইষাৰমান কৈ যাওঁ তুমি যিজনী ছোৱালীৰ বাবে এনেদৰে কোনো লগৰীয়া নোহোৱাৰ দৰে অকলে থাকা তাই জানো তোমাৰ কথা ভাবে সদায় তাকে পাহৰিবলৈ চেষ্টা কৰি থাকোঁ কিন্তু বাৰে বাৰে তাইৰ কথাই মনলৈ আহি থাকে দেখোন সময় আৰু গুৰুত্ব কাৰোৰ পৰা জোৰ কৰি নল'বা সাগৰ
তাইৰ জীৱনত তোমাক সঁচাকৈ প্ৰয়োজন বুলি ভাবিলে তাই তোমাক কেতিয়াও অকলশৰীয়াকৈ আঁতৰি নগ'ল হয়। আচলতে মোৰে ভুল আছিল। কাৰোবাক অতিমাত্ৰা ভাল পালে চাগে এনেকুৱাই হয়। আৰু প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ চাগে খুবেই প্ৰয়োজন। আৰু সেই ধুমুহাজাকৰ পৰা গম পোৱা যায় যে কোন কাৰ কিমান আপোন। চোৱা সাগৰ, যি তোমাৰ বাবে নাছিল তাক ভাবি নিজকে কিয় কষ্ট দি ৰাখিছা? সাগৰ, অতীতৰ হৈ যোৱা কথাবোৰ পাহৰি ভৱিষ্যতৰ সপোন দেখি বৰ্তমানৰ আগুৱাই লৈ যাব নোৱাৰানে? সাগৰ, মই গৈ থাকোঁ। যদি সময় সুযোগ দিয়ে নিশ্চয় আকৌ লগ পাম। মই আহোঁ। যোৱা। আধৰুৱাকৈ তোমাক পাবলে নোখোজো, কিদৰে তোমাক পাহৰো অবুজ মনক কেনেকৈ নুবুজাও তুমি যে নোহোৱা।